যোৱা ৰাতি লেটকৈ শুইছিলোঁ চ' সেইবাবে আজি ৰাতিপুৱা উঠিবৰ কাৰণে মন যোৱা নাই কিন্তু কি কৰিম অফিচ আছে চ' উঠিয়ে দেখিলোঁ বাহিৰত বৰষুণ চাক দেখি ভালো লাগিছে লগতে বেয়াও লাগিছে তো তথালিকে মই গা পা ধুই ৰেডি হৈ আজিৰ কাৰণে ৰেডি হৈ গ'লোঁ প্ৰথমে ব্ৰেকফাষ্টটো কৰি তেন বাহিৰৰ এৰিয়াবিলাক চেক কৰিলোঁ দেখিলোঁ বৰষুণ দি আছে কাৰণে ডেকোৰেশ্যনৰ মানুহবিলাকে কামবোৰ কমপ্লিট কৰিব পৰা নাই তথাপিতো সিহঁতে লাগি আছে ডেকোৰেশ্যনৰ কামবোৰ যদিও কমপ্লিট হ'ব পৰা নাই কিন্তু সিহঁতৰ কনফিডেন্ট দেখি ভাবিছোঁ যে অন টাইমত গোটেইখিনি প্ৰভাইড কৰি দিব চ' সেনেকৈ কাম সময়মতে হ'ল গোটেই কামখিনি হৈ গ'ল অন টাইমত গোটেই বস্তুখিনি তেখেতসকলে ডেকোৰেশ্যন কৰি ওলালে কিন্তু বাকী থাকিলে অনলি ষ্টেজখন চ' ষ্টেজখনৰ কামটো তেওঁলোকে কমপ্লিট কৰা নাছিল যদিও সময়মতে গোটেই কামখিনিও হৈ গ'ল চ' গধূলি ঠিক 6টা বজাত এনেকুৱা ছেটআপ লাগি গ'ল আৰু লগতে যিমানবোৰ গেষ্ট আহিবলগীয়া আছিল তেখেতসকলে আহিলে আৰু প্ৰগ্ৰেম ষ্টাৰ্ট হ'ল গোটেই ভিডিঅ'টো দেখাব নোৱাৰোঁ যদিও এই বিয়াখনত যিমান টকা পইচা খৰচা কৰিছে এই ভিডিঅ'টো চালেই গম পোৱা যায় কাৰণ ডেকোৰেশ্যনৰ নামত আৰু খোৱাৰ নামত বহুত